ডাঙৰীয়া তেখেতসকলৰ এটা বিশ্বাস মানে নাছিলে তেওঁলোকে মানে কৈছে যে এছেম্বলি ফ্লৰত মানে হ'ব লাগে আৰু কোৰ্টক সেই হিচাপে পেটিশ্যন দিছিলে কোৰ্টে একৰ্ডিংলি মানে অৰ্ডাৰ দিছিলে যে ইয়াত আপোনাৰ স্পীকাৰ প্ৰথম মানে নিৰ্বাচন কৰি ফালে স্পীকাৰৰ দ্বাৰা ইয়াত ফ্ল'ৰ টেষ্টটো হ'ব লাগে আৰু সেই ফ্ল'ৰ টেষ্টটো কম্পজিট ফ্ল'ৰ টেষ্ট আছিলে যদি হাগ্ৰামা মহিলাই ডাঙৰীয়া বা BPF দলৰ পৰা ইচ্ছা কৰে তেওঁলোকে চিপৰ কাৰণে নমিনেট কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে কোনো নমিনেট নকৰিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত মানে ফুল মেজৰিটি হৈ ফালে আজি ফ্ল'ৰ টেষ্টত তেওঁ জয়যুক্ত হৈ গ'ল আৰু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ এলায়েন্সৰ চৰকাৰটো আজিৰ পৰা আৰম্ভ হৈ গ'ল সেক্ৰেট বেলটত ডিমান্ড কৰিছিলে নাই তেনেকুৱা কনষ্টিটিউশ্যনত সেক্ৰেট বেলট বুলি নাথাকে এছেম্বলিত ইয়াত আপোনাৰ বেলট হ'লেও নাম লিখা থাকিব ছিট নাম্বাৰ লিখা থাকিব গতিকে আমাৰ ইয়াত ছিষ্টেম নাই বুটম হ'লেই হয় বুটম টিপিব পাৰিলে হয় বুটমটো নাই গতিকে হাত ৰেজ কৰিছে গতিকে সেইটোৱেই হৈ যায় মানে ডেম'ক্ৰেচিটো বিভিন্ন এছেম্বলিতো মুখ্যমন্ত্ৰীবিলাকে যেতিয়া আপোনাৰ মানে তেওঁলোকৰ মানে আস্থা ভোট বিচাৰে তেতিয়া হেণ্ড ৰেইজিং হৈ যায় গতিকে তাতে আৰু আজি তেওঁলোকে যিহেতু কোনো ষ্টেণ্ডেই নল'লে সেইটো অট'মেটিকলি প্ৰমোদ বড়ো মানে মেজৰিটিটো তেওঁলোকে মানি ল'লে নাই সেইটো উচিত নাছিলে চোৱা ইয়াত এটা সাধাৰণ কথা আছিল যে এলফাবেটিকেলি হ'ব লাগে না বোলে কোনোবা CM হৈ থকা মানুহক প্ৰথম কৰিব লাগে তো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলি দুইটাও চলে কেতিয়াবা এলফাবেটিকেলি কেতিয়াবা মুখ্যমন্ত্ৰীয়ে আগতে যিহেতু তেওঁ মানে আপোনাৰ অ'ভাৰটেকিং লৈ লয় তেতিয়া মুখ্যমন্ত্ৰীক এটা সন্মানত প্ৰথম মানে অ'ভাৰটেকিং লয় ঠিক আজিও BTCত সেইটোৱেই হৈছিলে যে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু যিখিনি EM হিচাপে অ'ভাৰটেকিং লৈছিলে তেওঁলোকক প্ৰথম কৰাইছিলে বাকী এলফাবেটিকেলি গতিকে তাত ইমানখিনি হুলস্থুলচ কৰিবলগীয়া নাছিলে তেওঁলোকে চবে ছিনিয়ৰ মানে সদস্য হয় এই হাউচত তেওঁলোকে আজি 15 বছৰলৈকে তেওঁলোকে কাউন্সিল চলাই আছে গতিকে ইমানলৈকে যাব নালাগিছিলে আৰু তেওঁলোকে অলৰেডি কৰিম বুলি আহিছে কাৰণ তেওঁলোকে প্লে কাৰ্ড লিখি আনিছে গতিকে ইয়াত হঠাৎ হোৱা বস্তু নহয় তেওঁলোকৰ সেইটো কৰিম বুলি আহিছিলে গতিকে উপায় নাই কিন্তু ডেম'ক্ৰেচি তথাপিও আজি মানে বজাই আছে লাষ্ট মমেণ্টত আপোনাৰ এজ পাৰ মানে ৰুল আমাৰ এছেম্বলিৰ ৰুল আৰু এতিয়া অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আজি BTCত ফ্ল'ৰ টেষ্টটো হৈ গ'ল নাই নাই এইটোতো ব্যক্তিগত কথা মানি লওক নলওক এতিয়া আইনেহে ক'ব সংবিধানেহে ক'ব গতিকে ৰুলটোৱেই সেইটো যিকোনো মানুহৰ ইচ্ছা যদি যায় এটা হাউচত 2-3টা গ্ৰুপ হ'ব গতিকে ৰুলৰ মতেহে যাব গতিকে আজি ৰুল মতে হৈ গ'ল তাত আৰু কাৰোবাৰ মানা নামানাৰ লগত কোনো কথা নাথাকে যিহেতু এছেম্বলি ফ্ল'ৰত এইটো হয়